তো হেল্ল' নমস্কাৰ কমৰক সুদং কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনাৰ খবৰ ভালেই আছে আৰু বহুতে এটা বৰ্তমান কৈছে যে বিহুৰ শুভেচ্ছা থাকিল কৈছে বহুতে উইচ কৰিছে তো প্ৰথমতে বিহু বৰ্তমানলৈকে মোৰ অহা নাই যেতিয়া পাছ কৰিম মানে ফাইনেল ইলেকশ্যন নাম থাকিব তেতিয়া আমাৰ কাৰণে বিহু হ'ব দেৱালী হ'ব হোলী হ'ব এইবিলাক মই ইমান এনজয় নকৰোঁ চিম্পুলকৈ থাকোঁ আৰু মই গমে নাপাওঁ পোৱা নাছিলোঁ যেন বিহু ইমান ওচৰ হৈছে বুলি আপোনালোকে যেতিয়া মোক কমেণ্টত কৈছে লগতে যেতিয়া মোক ইনষ্টাগ্ৰামত বহুতে উইচ কৰিছে তেতিয়া মই গম পাইছোঁ যেন বিহু ইমান ওচৰ হৈছে বুলি লগতে ধন্যবাদ থাকিল ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে যোনটো মই বৰ্তমান ভিডিঅ' বনাই আছোঁ হয়তো আপোনালোকে দেখিছে যেন মই বহুতখিনি টপিকত কভাৰ কৰি আছোঁ আপোনালোকে যিটো কমেণ্ট কৰে এইবিলাকৰ ওপৰত মই ভিডিঅ' বনাই আছোঁ সেইটো কাৰণে বহুতে কৈছে যে ধন্যবাদ থাকিল আপুনি আমাৰ কমেণ্টৰ ওপৰত ভিডিঅ' বনাইছে বুলি এনেকুৱা কৰাৰ কাৰণে ধন্যবাদ ছাপোৰ্ট কৰাৰ কাৰণে লগতে আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্টত জনাব লগতে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম আইডি ইয়াতো আপোনালোকে মোক কমেণ্ট কৰিব পাৰিব লগতে মেছেজ কৰিব পাৰিব আপোনালোকৰ যিমানখিনি প্ৰশ্ন উত্তৰ থাকে মানে প্ৰশ্ন জানিবলগীয়া থাকে এইবিলাকৰ মই উত্তৰ দিব চেষ্টা কৰিম আৰু আজিৰ ভিডিঅ'টো হৈছে এটা নটিচ আহিছে আপোনালোকৰ হয়তো নটিচখন দেখিছে বহুতে মোকো শ্বেয়াৰ কৰিছে এইটো সঁচা নে মিছা কিহৰ হয় কি বিষয় আহিছে এইটো হৈছে আপোনালোকে দেখিছে নটিচখন এইটো অসম পুলিচৰ দিয়া আছে মানে এইটো ডিপাৰ্টমেণ্টলৈ যোৱা হয় লগতে এইটো অলপ আগতে চেলিব্ৰেট আছিলে যেতিয়া মই চাইছিলোঁ কিন্তু অলপ তেওঁলোকে ডিলেট কৰি দিলেগৈ আপোনালোকক দেখুৱাই দিম যেন ইয়াত কি লিখা আছে এইটো কিহৰ কাৰণে অসম পুলিচৰ কাৰণে যোনটো ভাল খবৰ বুলি কোৱা হৈছে নাই এইটো কিহৰ বিষয়ে আছে সকলো জনাই দিম সম্পূৰ্ণকৈ চাব সকলোখিনি কথা আপোনালোকে গম পাব বৰ্তমান আপোনালোকে হয়তো এখন নটিচ দেখিছে মোক বহুতে শ্বেয়াৰ কৰিছিলে প্ৰথমতে মই ইমান মন দিয়া নাছিলোঁ প্ৰথমতে এইটো অফিচিয়েল চাইজ যোনটো SLPRB অসম পুলিচৰ তাতে আহিছিলে কিন্তু মই এইটো চেক নকৰিলোঁ আৰু যেতিয়া মোক কমেণ্টৰ লগতে ইনষ্টাগ্ৰামত বহুতে মোক কমেণ্ট কৰিলে নাই দাদা এনেকৈ নটিচ এখন আহিছে আপুনি চাই লওক বুলি তেতিয়া মই চাইলোগৈ আৰু বৰ্তমান এই নটিচখন তেওঁলোকে ডিলিট কৰি দিলেগৈ আগতে SLPRB অফিচিয়েল চাইডত আছিলে এইটো মই দেখিছিলোঁ কিন্তু মই ভালকৈ চেক নকৰিলোঁ কিন্তু এতিয়া বৰ্তমান এইটো ডিলিট কৰিলে লগতে ইয়াত কি লিখা আছে অলপ কৰিব চেষ্টা কৰিম বৰ্তমান ইয়াত লিখাখন হৈ তেওঁলোকে কৈছে আপোনালোকৰ 14 তাৰিখে দিয়া হ'ব কি আনচাৰ কি মানে যেনেকৈ SSC দিয়া হয়গৈ না আপোনালোকক কিমানখিনি শুদ্ধ হৈছে কিমানখিনি ভুল হৈছে আপোনালোকে অসম পুলিচৰ চাব পাৰিব কি বৰ্তমান তেওঁলোকৰ দিয়া শুনি আপোনালোকৰ 14 পৰা 22 তাৰিখৰ ভিতৰত আপোনালোকৰ আনচাৰ কি মানে আপোনালোকৰ যোনটো পৰীক্ষা দিছিলে অসম পুলিচৰ তাতে আপোনালোকৰ কিমানখিনি শুদ্ধ হৈছে কিমানখিনি ভুল হৈছে এটা আপোনালোকে আনচাৰ কিটো তেওঁলোকৰ দিয়া হ'ব বুলি ইয়াতে লিখা আছে ইয়াৰ তাৰিখটো কৈছে 14 তাৰিখ লগতে আপোনালোকৰ 22 তাৰিখলৈকে 14 পৰা 22 তাৰিখত আপোনালোকৰ আনচাৰ কিটো চাব পাৰিব লগতে আপোনালোকৰ যোনটো OMR চিটটো বেলেগ হয় লগতে আনচাৰ কিটো বেলেগ হয় ইয়াত এইটো কি হয় অলপ কৰিব চেষ্টা কৰিম আপোনালোকৰ আনচাৰ কিটো চাবৰ কাৰণে কিছুমান তেওঁলোকে ডিটেইলছ দিয়া আছে ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ID লগতে আপোনালোকৰ ডেট অফ বাৰ্থ এইটো মাৰিলে আপোনালোকৰ আনচাৰ কিটো পাই যাবগৈ তাৰপিছতে যোনটো আপোনালোকৰ OMR চিট দিছিলে মানে গোল চিন দিব দিছিলে এইটো আপোনালোকে যদি চাব ইচ্ছা আছে যোনটো আপোনালোকে নিজৰ একদম অৰিজিনেলটো চাব ইচ্ছা আছে আপোনালোকে দিব লাগিব 50 টকা ইয়াতে লিখা শুনি এনেকৈ লিখা আছে এইটো আগতো হৈছিলে যোনটো আপোনালোকৰ হয়তো ভালকৈ মনত আছে SSC GDটো এনেকুৱা হয় কিন্তু অসম পুলিচৰ এবাৰ প্ৰথমবাৰ হৈছে অসম পুলিচৰ SIত দিছিলে লগতে এইবাৰ দিয়া আছে অসম পুলিচৰ ABUত মই আপোনালোকক আগতে কৈছোঁ যেন এইবাৰ আনচাৰ কি দিয়া হ'ব এইটো কাৰণে ভাল হ'ব যেন আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰিব পাৰিব যেন মই ইমানখিনি লিখিছিলোঁ মোৰ ইমানখিনি নাম্বাৰ কেলৈ নাহিলে বুলি এইবিলাক আপোনালোকে নিজে চাব পাৰিব কোনটো ভুল হৈছে কোনটো শুদ্ধ হৈছে এইটো আপোনালোকে চাব পাৰিব ইয়াত লিখা শুনি অফিচিয়েল নটিচৰ লিখা অনুসৰি আপোনালোকৰ 14 তাৰিখৰ পৰা আপোনালোকৰ পাই যাব আনচাৰ কিটো 14 লগতে 22 তাৰিখৰ ভিতৰলৈকে আৰু তাৰপিছতে আপোনালোকে যদি চাব ইচ্ছা আছে তেতিয়া চাব নোৱাৰিবগৈ আপোনালোকে যিমান দিন তেওঁলোকে টাইম দিয়া আছে এই দিনৰ ভিতৰতে আপোনালোকৰ চাব লাগিব আনচাৰ কিটো যদি আপোনালোকে বৰ্তমান এই আনচাৰ কি যদি নটিচখন লাগে আপোনালোকে SLPRB চাব নোৱাৰিবগৈ যিহেতু বৰ্তমান এইটো তেওঁলোকে ডিলিট কৰিলেগৈ আগতে আছিলে মই নিজে চাইছিলোঁ আৰু কিন্তু বৰ্তমান তেওঁলোকে ডিলিট কৰিলেগৈ যদি আপোনালোকে নিজে চাব ইচ্ছা আছে এইটো হৈছে ইনষ্টাগ্ৰাম ID ইয়াতে মোক কমেণ্ট এটা কৰিব নটিচখন লাগে বুলি নিজে যদি পঢ়িব ইচ্ছা আছে কি লিখা আছে ইয়াত লিখা হ'ল আপোনালোকৰ 14 যোনটো এপ্ৰিলত আপোনালোকৰ দিয়া হ'বগৈ আনচাৰ কি ইয়াত লিখা অনুসৰি দিব নিদিব এইটো পিছৰ কথা কিন্তু ইয়াত নটিচত এনেকৈ লিখা আছে লগতে আপোনালোকে যদি OMR চিট চাব ইচ্ছা আছে আপোনালোকে দিব লাগিব 50 টকা তেতিয়া আপোনালোকে চাব পাৰিব আকৌ ইয়াতে বহুতে ক'ব যেন পইচাৰ কাৰণে কৰা হৈছে এইটো মই কোৱা নাই এইটো SLPRB কৰিছে অসম পুলিচে যদি ইচ্ছা আছে পৰীক্ষাৰ কেনেকুৱা হৈছে কিমান নম্বৰ আপুনি পাইছে যদি চাব ইচ্ছা আছে আপোনালোকে চাব পাৰিবগৈ 14 এপ্ৰিলৰ পৰা 22 তাৰিখলৈকে ভিতৰতে আপোনালোকে চাব পাৰিব ইয়াৰ পিছতে আপোনালোকৰ আনচাৰ কিটো চাব নোৱাৰিবগৈ